এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ লগতে ৰাজ্যৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে কেইটামান বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। দেশ তথা ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে কোভিডত আক্ৰান্তৰ সংখ্যা। ইখনৰ পিছত সিখন শিক্ষা অনুষ্ঠানত কোভিডৰ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে ইখনৰ পিছত সিখন শিক্ষা অনুষ্ঠান বন্ধ কৰিব লগা হৈছে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ। পুনৰ বন্ধ হৈ পৰিব নেকি ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান? দেশত পুনৰ আৰম্ভ হ'ব নেকি লকডাউন? এটা বিদ্যালয়ৰ পিছত আন এটা বিদ্যালয়ত যিহেতু কোভিডৰ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে আৰু স্কুল কলেজৰ কৰোনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইফালে অমিক্ৰণক লৈ ভাৰতে প্ৰথমটো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে 144 দ্বাৰা জাৰি কৰা হৈছে। দেশত পুনৰ আৰম্ভ হ'ব নেকি লকডাউন? কি আছে সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে বিস্তাৰিত জানিবলৈ চেষ্টা কৰিম। তাৰ আগত মোৰ এটা সৰু ৰিকুৱেষ্ট থাকিব, যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়ত এতিয়া কোভিডৰ আতংক দেখিবলৈ পোৱা গৈছে। কোভিডৰ বাবে 4 দিনলৈ বন্ধ কৰা হৈছে পণ্ডিত দীনদয়াল আদৰ্শ বিদ্যালয়। ইংৰাজী বিভাগৰ অধ্যাপিকাৰ দেহত ধৰা পৰিছে কোভিডৰ সংক্ৰমণ। কিছুদিন পূৰ্বে অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা আহিছিল অধ্যাপিকাগৰাকী আৰু সেই অধ্যাপিকাগৰাকীৰ দেহত ধৰা পৰিছে এবাৰ কোভিড সংক্ৰমণ, যাৰ বাবে 4 দিনলৈ মহাবিদ্যালয়খন বন্ধ ঘোষণা কৰা হৈছে। অমিক্ৰণক লৈ ভাৰতত প্ৰথমটো কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ইতিমধ্যে 15 দিনৰ বাবে 144 দ্বাৰা জাৰি কৰা হৈছে মুম্বাই চহৰত। মুম্বাইত জাৰি কৰা হৈছে কেইবাটাও নিষেধাজ্ঞা। 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে বহু নীতি নিয়ম মানি চলাৰ নিৰ্দেশ দিছে মুম্বাইত। যিকোনো সামাজিক অনুষ্ঠানত 50 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব, এই নিৰ্দেশনা জাৰি কৰিছে। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। সভা সমিতি আৰু সমদল উলিয়াওঁতো নিষেধাজ্ঞা আৰক্ষীৰ। কোভিডৰ এই নতুন ভেৰিয়েণ্টক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। ভাৰতত অমিক্ৰণৰ আক্ৰান্তৰ সংখ্যা 87লৈ বৃদ্ধি পাইছে। বিশ্বৰ 80খন দেশলৈ বিয়পি পৰিছে এই অমিক্ৰণ। দেশৰ ভিতৰতে সৰ্বাধিক মহাৰাষ্ট্ৰত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। এতিয়ালৈকে মহাৰাষ্ট্ৰত 32 জনৰ দেহত ধৰা পৰিছে এই নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ। ইফালে স্কুল কলেজত কৰোনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কি আছে চাওক। কোভিড আছে, কোভিড হৈ থাকিব, গতিকে আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব। সকলোৱে ল'ব লাগিব ভেকচিন। কোভিডত মৃত্যুৰ হাৰ যিহেতু এতিয়া কম, গতিকে কোভিডৰ সৈতে যুঁজি আমি জীয়াই থাকিবলৈ শিকিব লাগিব। এই মুহূৰ্তত কোভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোভিডটো আছে আৰু কোভিড হৈ থাকিব, কিন্তু সকলোৱে অলপ সাৱধানতা লওক, ভেকচিনটো লৈ থাকক আৰু কোভিডত যিহেতু মৃত্যুৰ হাৰ এতিয়া বহুত কম, সেইকাৰণে কোভিডৰ লগত আমি লাহে লাহে যুঁজি জীয়াই থকা শিকিব লাগিব। কোভিডটো আছে।